কিবা ৰোমান্টিক চিনছ হৈছে নে তোমালোকৰ মাজত? ৰোমান্টিক মানে বেকুলাৰ ৰোমান্টিক হৈছে। হয় তই কি খুৱাইছিলে ইহঁতক? ছাগলীবোৰ ছাগলীবোৰ বান্ধি খুৱাইছিলে। প্ৰথমটো ব্লগ এইটো মোৰ। তাৰপিছত এইফালে আমাৰ দাদা বহি আছে, এইটো আমাৰ গেং লিডাৰ হয়। ধেমালি বহুত হ'ল, ধেমালি বহুত কৰিলোঁ ন। আমি এবাৰ বহুত ধুনীয়াকৈ খাব লাগিব ন। লুত আশা আছে বোলো ক'ত দৈলো তই এতিয়া ইহঁতে কথাটো কৈছোঁ আৰু ইহঁতে এতিয়া আকাশত আছে নে পাতালত আছে একোৱে গম পায়। এই ল'ৰা চকুলে আমাৰ ইফালে মেজি ঘৰ বনোৱা আছিলে, তাৰপিছত এইটোৱে আহি কেনে ছাগলী খোৱালে। দেখা আপডেট দি আছোঁ। এতিয়া আমাৰ এটা আছে বন্দা আছে, ই কি ছাগলী মাংস খুৱাইছিলে নেকি তহঁতক? ইয়াক এতিয়া মই দবাব লাগিব, ই ছাগলী মাংস খুৱাইছিলে। ইয়াৰ এতিয়া অলপমান ইয়াৰ ফিডবেকটো ল'ব লাগিব। তই কি খুৱাইছিলে ইহঁতক? ছাগলীবোৰ বান্ধি খুৱাইছিলে। মানে প্ৰত্যেক বছৰে এটা হিষ্টৰিকেল মানে এটা মাইণ্ড ব্লয়িং আউটষ্টেণ্ডিং তেনেকুৱা টাইপৰ এটা ঘৰ বনাওঁ, কিন্তু এইবছৰ অলপমান কমিছে কাৰণ আমিবোৰ নাইতো, এটা সৰু এইবিলাক লাগি আছে। বাট আমাৰ দিনত বেলেগ আছিলে, আমাৰ অলপমান চবতছে কিনে বেলেগতকৈ বেলেগ কৰোঁতো এইবছৰ। কিন্তু এইবছৰ মানে যিটো বছৰত আমি কৰিছিলোঁ এইবছৰ নহ'ব চাগে, সৰু সুৰাকৈ কৰিছোঁ। এইফালে পুতা চুটা ওলাই গৈছেগৈ, এইবোৰ ঘৰ নহয় বাৰু। একচুৱেলি এইটো এটা আড্ডা হ'বগৈ, এইটো দেওবৰী আড্ডা নহয়, মাঘ বিহুৰ আড্ডা হ'বগৈ ইয়াত। এইফালে আমাৰ টিমমেটছখিনি বহি আছে। আমাৰ এইটো এটা লাল বান্দৰ, এইটো আমাৰ জকলা বান্দৰ, এইটো আমাৰ মেনেজাৰটো, গোটেই লিডাৰটো ই গেং লিডাৰ এজন। এই গেং লিডাৰ চৰ্টকৈ ধেমালি বহুত হ'ল। এইফালে বহুত ধুনীয়াকৈ বনাই আছে আমাৰ গাঁৱৰ ফালে। তো এইটো এটা নতুন আপডেটছ হয়, মানে নতুন বছৰৰ প্ৰথমটো ব্লগ এইটো মোৰ। তাৰপিছত এইফালে আমাৰ দাদা বহি আছে, এইটো আমাৰ গেং লিডাৰ হয়। ধেমালি বহুত হ'ল, ধেমালি বহুত কৰিলোঁ ন। আমি এবাৰ বহুত ধুনীয়াকৈ খাব লাগিব ন। খাব লাগিব। ই এবাৰ এইচ ফাইনেল দিব, চ' আশা কৰিছোঁ মানে ভবামতে ৰিজাল্টটো হৈ যায়। ঝৰ্ণাৰ মতাটো, ঝৰ্ণাৰ ৰিজাল্ট কেনেকুৱা হ'ব তই কৈ দে। ভালে হ'ল। মানে আৰু তোমাৰ ৰিলেশ্যনশ্বিপ কেতিয়াবা চলি আছে? 2050 চনৰ পৰা 2006 চনলৈ। কিমান চনৰ পৰা কিমান চনলৈ? 2050 চনৰ পৰা 2006 চনলৈ। কিমান দিন হৈছে এতিয়া, মানে বছৰত কিমান হৈছে? কিমান বছৰ? 5.5 কোটি বছৰ। কিবা ৰোমান্টিক চিনছ হৈছে নে তোমালোকৰ মাজত? ৰোমান্টিক মানে বেকুলাৰ ৰোমান্টিক হৈছে।